আজি শিৱসাগৰত নতুনকৈ আমাৰ কম্পিউটাৰ ইনষ্টিটিউটটো অপেনিং কৰা হৈছে। তাৰ বাবে আমি আহি বৰ্তমান উপস্থিত হৈছোহি আৰু বেনাৰখন চাৰি লগাই মেলি কমপ্লিট কৰিলে। আমাৰ চেণ্টাৰটো বিকাশ একাডেমীখনৰ ছাইডতে লাগি আছে ৰুমটো। এইটো চেণ্টাৰটো ইয়াতে বেলুন লগাই মেলি ৰখা হৈছে। এতিয়া আমি ভিতৰলৈ সোমাই যাম। 5-10 মিনিটৰ পাছতেই ফিটা কাটিব লাগিব, গতিকে ফিটাডাল ৰেডি কৰি ৰখা হৈছে। এতিয়া আমি ভিতৰত যাম। ইয়াতে ৰুম দুটা আছে। এইটো প্ৰথম ৰুমটো বেলুন লগাই মেলি কমপ্লিট হৈ আছে অলৰেডি। ইয়াত পূজা কৰিবৰ বাবে ফুল, ধূপ আৰু কেঁচিখন ফিটাডাল কাটিবৰ বাবে গোটেইখিনি সজাই থোৱা হৈছে। আৰু এইফালে চাহ দিবৰ বাবে পানী, মিঠাই আছে আৰু ইয়াতে প্ৰসাদ আছে। মানুহবিলাক আহিলে আমি লাহেকৈ ভাগবিলাক সজাই দিম। এইফালে আছে ছেকেণ্ড ৰুমটো। এইফালে আমাৰ মেম আছে আৰু এইফালে ৰুমবিলাক লাহেকৈ চিজিল কৰা হ'ব, যিহেতু আজি অপেনিং কৰা হৈছেহে। লাহেকৈ ষ্টাৰ্ট হ'ব ক্লাছবিলাক। ইহঁতি 5জনী আমাৰ বালিঘাট চেণ্টাৰৰ পৰা আহিছে। এইফালে আছে মৌচুমী, নিহাৰিকা, প্ৰীতিশা, সুনিতা আৰু মুন্নি। বালিঘাট গাৰ্লছ। এতিয়া আমাৰ মেডাম দুগৰাকীক সম্বৰ্ধনা জনাই ল'ব বিচাৰিছোঁ। জনাবলৈ অনুৰোধ জনাইছোঁ মৌচুমী আৰু প্ৰীতিশাক আমাৰ পূবালী মেডামক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াতে মই ভাস্কৰ দুআষাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আজি এজন ইনষ্টিটিউটৰ শিৱসাগৰ শাখাৰ শুভাৰম্ভী অনুষ্ঠানত উপস্থিত আমাৰ এইজন ইনষ্টিটিউটৰ পৰিচালক শ্ৰদ্ধা মিণ্টু বৰুৱা ডাঙৰীয়া উপস্থিত, এইজনৰ শিক্ষাগুৰুসকল আৰু ছাত্ৰ ছাত্ৰী জৰিয়তে সকলোকে মুঠৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। এভৰিথিং ইজ পচিবল, এইটো মতলৈ এৰিজন আগবাঢ়ি গৈছে। নাজিয়াত এটা শাখা আছে, বালিঘাটত আছে, গেলেকীত আছে হ'ব, আৰু নাজিয়াত খুলিছে। এইটো আমাৰ সুখৰ বিষয়, কাৰণ বৰ্তমান ই পৃথিৱী ই যুগ, কম্পিউটাৰ সকলো ক্ষেত্ৰতে প্ৰয়োজন হয়। চাকৰিৰ লগতে নিজৰ জীৱনৰ বিভিন্ন কাম কাজ পৰিচালনা কৰিলেও কম্পিউটাৰ প্ৰয়োজন। গতিকে কম্পিউটাৰ শিক্ষাক এনেকৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত মিণ্টু বৰুৱা ডাঙৰীয়াৰ লগতে বাইদেউসকলে যিটো পদক্ষেপ লৈছে, পদক্ষেপটো মই ধন্যবাদ জনাইছোঁ আৰু এই ইনষ্টিটিউটটো উত্তৰোত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। ছাৰ বিশেষকৈ মোৰ বাইদেউসকলৰ বন্ধু হয়, ৰিলেশ্যনত খুৰা হয়, সেইটো কাৰণে কিন্তু এতিয়া ইনষ্টিটিউটৰ ফালৰ পৰা ছাৰক কৈছোঁ, তেওঁ এতিয়া নতুনকৈ এটা ইয়াত ইনষ্টিটিউট আৰম্ভ কৰিছে। তেওঁলৈ অশেষ ধন্যবাদ থাকিলে, যাতে কম্পিউটাৰৰ দ্বাৰাইতো আজিকালি চবতে কম্পিউটাৰ চাৰ্টিফিকেট নহ'লে কোনো এটা ক্ষেত্ৰত আগবাঢ়িবই নোৱাৰে। তাতে যে এটা এনেকুৱা পদক্ষেপ লৈ শিৱসাগৰতে ইনষ্টিটিউট খুলিছে, তাৰ বাবে তেওঁলৈ অশেষ ধন্যবাদ থাকিল। আৰু ইয়াকে কয়, এইফালে আমাৰ ব্ৰহ্মকুমাৰী বাইদেউ দুগৰাকী আছে আৰু সিহঁতে ষ্টুডেণ্টকেইটা ইয়াতে খাইছে। উচ্চ ঘৰ আৰু দোকানবিলাকক যিমানবিলাকক মতা হৈছিলে প্ৰায়বিলাক আহিছে আৰু তেওঁলোকক প্ৰসাদ দিয়া হৈছে। এইফালে ফাইনেলি আমাৰ প্ৰগ্ৰেমটো শেষ হ'লগৈ। এতিয়া আমি লাহেকৈ যাম আমাৰ ঘৰলৈ। মানুহ 2 আহি আছে, ছাৰে কথা পাতি আছে। এতিয়া আমি দুগৰাকী বোলে পূবালী বা আছে, মই
কেনেকুৱা লাগিলে আজি? ভাল লাগিলে ছাৰে খোৱালে মই ৰয়ে ভাল কৰিলোঁ ন। এতিয়া মানুহকেইজন গ'লে আমি লাহেকৈ ওলাই যাম ইয়াৰ পৰা। এতিয়া আমি যাবলৈ লৈছোঁ। ছাৰে বন্ধ কৰিছে আৰু এতিয়া আমি ঘৰলৈ যাওঁ। আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ।